ভাইটিহঁত তোমালোকক মই বিশেষ নাজানো, তোমালোকে পকা কামটো কৰিছে, বয়স হৈছে তোমালোকৰ পকা কাম কৰিছে, যোগালী কৰিবলৈ বৰ ভাল, মিস্ত্ৰী কৰিবলৈ ভাল। কিন্তু তোমালোকে এটা কাম কৰিবা, এই কামটো মানে চৰ্টভেলাত পৰিছেতো, মই আহি থাকিবলৈ সময় নাই। আৰু তোমালোকে জানা মই ঠিকাদাৰ বুলি তোমালোকক গৌৰৱ কৰা নাই, মই তোমালোকৰ নিচিনাই, মই যোগালী কৰি ঠিকাদাৰ হোৱা। খালি মই যেনিবা ঠিকা ওলাওঁতে মই ঠিকা ওলালকেইটা মই কিছুমান কাম হাতত এৰি দিলোঁ। এতিয়া মই আজি কামটো প্ৰথম পাইছোঁ, তোমালোকে ভালকৈ টাইম কৰিবা, নীতি নিয়ম কৰিবা, আৰু পানী দুনি যি লাগে সম্পূৰ্ণ দুদিনৰ আগত কৰি দিবা, মানে টাইমলৈ বস্তুটো ৰৈ নাথাকিবা। আৰু এলাহ নকৰিবা, 9:45 কামটো ধৰিবা, 5টাত লাগিলে অকণমান দুপৰীয়া লাগিলে বহি ল'বা, কোনো ডাঙৰ কথা নহয়, কৰিলে কামটো চিজিল হয়, সেইটো চাবা। মই ক'বলৈ নাই মইতো মিনিটত আহিম, বুলিয়ে দিলেও গুচি আহিম, পটককৈ নেভাবিবা। মই খালি কোনটো লগত আহিম সেইটো আকৌ তুমি বেয়া নাপাবা তোমালোকে। মই কেতিয়া আহিম ক'ব নাই, মই মৰালি এতিয়া তোমালোকে জানো মাজনী দলংখন মই লৈছোঁ, হিমন্ত সেইটো মই লৈছোঁ, এইটো ডাঙৰ কণ্টেক্ট। কিন্তু হ'লেও কিন্তু এইটোতো মই কণ্টেক্টে খালি কামখিনি তোমালোকৰ ওপৰত, আমি বস্তুটো লৈছোঁহে। আমাৰ 2 টকা পালে তোমালোকে 3 টকা পাবা। কাম বেয়া হ'লে মানে ধমকি খাব ন, তেনেকুৱা হ'বা। তাৰমানে চিমেণ্ট আৰু বালি জানাই হয়, তাৰ খালি মিলোৱাটোৱে মেইন কথা। দেখিছা না ব্ৰইলাৰ অকণমান ৰেট চেলি বেয়া হ'লে কেনেকুৱা হৈ যায়, মছলাটো তেনেকুৱা কিছুমান কথা থাকে নহয় জানো, ৰ'দৰ কিছুমান নিয়মত থাকে, বা তোমালোকেও কাম কৰা কিছুমান অভ্যাস থাকে, যিটো কাম টেকনিকেল কৰিব লাগে, যাতে তোমালোকে উলাহতো কৰি থাকিবা, বস্তুটো লাহে লাহে কৰি থাকিবা, নিয়মত কৰিবা, যে কোনটো কামত কামটো কৰিলে খৰখেদা হয় বা কোনটো কৰিলে মিহি হয়। খালি মানে গা জোৰ দি নহয়, বল দি নহয়, ঘাম মানে পানীত পেলাই নহয়, নীতি নিয়ম যাতে আমাৰ মানে দাদায়ো ভাল পাব লাগে, ময়ো আজি যাতে তোমালোকক কাইলৈ বাহিৰত কাম এটা দিব পৰা হয়, এতিয়া ভাল হয়। মইতো মই এতিয়া লৈছোঁতো বোকা হলত লৈছোঁ এটা কাম, ডবল কাম, এটা ইণ্ডাষ্ট্ৰি খুলিবলৈ লৈছোঁ, শিখৰ দিবা, তাত তোমালোকক ল'ব পাওঁ। তাৰপৰা বোকাখাটত এটা কাম লৈছোঁ, 4খন দলং আছে, যদি তোমালোকৰ কামখিনি ভাল হয় মই নিশ্চয় ল'ম। সেইকাৰণে মই তোমালোকক কৈছোঁ, বেয়া পাব নালাগে। মই সৰু কণ্টেক্টাৰ, এনেই একদম দুখীয়া মানুহ ঘৰ ল'ৰা, পঞ্জাৱ চাউলৰ ভাত খোৱা লোৱা, পটককৈ বাঢ়ি গ'লোঁ, কেনেকৈ বাঢ়িলোঁ ক'ব নোৱাৰোঁ। মোৰ দুটা কাম ভালকৈ নাই আপুনি আগবাঢ়িছে। এই ইউনিভাৰ্চিটিখন এতিয়া এখন ইমানকণ দাগ নাই, মই নিজে যোগালী কৰা, মই কৰিলোঁ, এটা চকুৱে কৰা, তোমালোকৰতো 2টা চকু। সেইকাৰণে মই তোমালোকক কৈছোঁ, খালি বেয়া পাব নালাগে দেই। মই অবজেকশ্যন মই ফুটনি মাৰি কোৱা নাই কথাটো, মই নিজৰ যে, আৰু মোৰ লোকেলতো মই বেলেগৰ হোৱা নাই কথাটো ইমান জৰি দি নলওঁ, নিজৰ। আৰু আমি সৰুৰ পৰা ডাঙৰ আমি একেলগে থকা, একেলগে মেলা, মোক পটককৈ মাৰি দিলে মই আহিলোঁ। মোৰ এই কামটোত একো নোপোচায়, কিন্তু মই তোমালোকৰ কাৰণেই আহিছোঁ, মই ঘৰৰ কাম বুলি চাবলৈ মই পটককৈ আহিম, একো নাই। খালি মোৰ মানে শনিবাৰ দিনা মগজটো বেয়া হৈ থাকে, সেইদিনা তোমালোকে মই ৰেডি মানে 2 টকা কমাই দিব পাৰিলে তোমালোকে নক'বা, লাগিলে মই লাষ্ট সপ্তাহ তোমালোকে 3 টকা বেছিকৈ লৈ ল'বা। কাম ভাল লাগে, কামটো ভাল লাগে দেই, তাৰমানে চকু লাগিব, তাৰমানে আমাৰ মোৰ ওপৰত এজন ইনস্পেক্টৰ আহিব আৰু ডাইৰেক্টৰ আহিব, কামত ফাঁকি দিলে কথাটো ভাল নহ'ব, ভাল নহয় মানে মোক ওপৰত ধৰিব, মইতো তেতিয়া বাচিবলৈ সময় নাথাকে। যেনেকৈ মলসু চালনী এইবোৰ থাকে, খুট নহয় জানো, আমি যেনেকৈ মই এতিয়া খুটহে, কাৰণ মলসু আহিব, আকৌ চালনী আহিব, তাৰপিছত মইতো অকণমানে পামহে।